প্ৰসংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণ। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিলৈ মোদীৰ বিশেষ উপহাৰ মেলোডি ট্ৰফি। Prime Minister Modi brought us a gift, a very, very good topic. হয়, আজি এই সন্দৰ্ভে বিশেষ প্ৰতিবেদন আপোনালোকৰ বাবে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া বিদেশ ভ্ৰমণে চৰ্চা লাভ কৰিছে এটি ব্যতিক্ৰম কাৰণত। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত গোলকীয় যোগান শৃংখল ব্যাহত হৈ পৰাৰ পাছতে বিশ্বজুৰি যি ইন্ধন সংকটৰ সৃষ্টি হৈছে তাৰ প্ৰভাৱ ভাৰততো পৰিছে। বিদেশ ভ্ৰমণলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হোৱাৰ আহ্বান জনাইছিল। संकल्प लेने होंगे जैसे पेट्रोल डीजल का संयम से इस्तेमाल करना। शहरों में जहां मेट्रो है वहां हम तय करें कि हम मेट्रो का ही उपयोग करेंगे। अगर कार में ही जाना जरूरी है तो फिर कार पुल करने का प्रयास करें। তাৰ পাছতে বিদেশ ভ্ৰমণলৈ ওলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ইন্ধন সংকটৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ আশা কৰা হৈছে। অৱধাৰিতভাৱে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ দৰে দেশৰ সৈতে অৰ্থাৎ ইউ.এ.ইৰ সৈতে ইন্ধন সম্পৰ্কীয় চুক্তিও সম্পাদন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশখনক ভাৰতৰ কৌশলগত তেল ভাণ্ডাৰ প্ৰস্তুতৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিশে অগ্ৰসৰ হোৱাৰ বাট মুকলি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ পাছতে তেওঁ নৰ্ডিক দেশসমূহৰ শীৰ্ষ সন্মিলনতো ভাগ লয় আৰু শেষত ইটালীত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীৰ অন্যান্য পদক্ষেপসমূহে যিদৰে চৰ্চা লাভ কৰিছিল তাতকৈ বেছি চৰ্চাৰ বিষয় হৈ পৰিছিল ইটালী ভ্ৰমণ। ইটালীৰ সৈতে ভাৰতৰ কোনো গুৰুত্বপূৰ্ণ চুক্তি বা সহযোগিতাৰ প্ৰতিশ্ৰুতিৰ বাবে কিন্তু এই চৰ্চা হোৱা নাছিল। তাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিলৈ কঢ়িয়াই লৈ যোৱা উপহাৰৰ টোপোলাক লৈহে যোৱা 3টা দিন দেশটোৰপাল হৈ থাকিল। ছ'চিয়েল মিডিয়াতো প্ৰধানমন্ত্ৰী মোদীৰ মেলোনিলৈ উপহাৰৰ প্ৰসংগ আটাইতকৈ বেছি চৰ্চিত বিষয় হিচাপে চিহ্নিত হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেলোনিক উপহাৰ দিয়া মেলোডি নামৰ এটা ট্ৰফিৰ ভিডিঅ' ইটালীৰ প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰাৰ পাছতে ই ধুমুহাৰ সৃষ্টি কৰিলে ছ'চিয়েল মিডিয়াত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনে কূটনৈতিক কৌশলো সেইবাবে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিল। মন কৰিবলগীয়া যে বিভিন্ন দেশ ভ্ৰমণ কৰাৰ সময়ত আৰু বিভিন্ন দেশৰ প্ৰতিনিধি ভাৰতলৈ অহাৰ পৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন উপহাৰ তেওঁলোকক প্ৰদান কৰি আহিছে। এনে উপহাৰৰ জৰিয়তে সংশ্লিষ্ট দেশসমূহৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ জৰিডাল অধিক সুদীৰ্ঘ কৰি তোলা বুলি চৰ্চা হৈ আহিছে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ দীঘলীয়া সুসম্পৰ্ক সদায় চৰ্চাৰ বিষয় হৈ আহিছে। উদাহৰণস্বৰূপে G20 সন্মিলনকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত মেলোনিৰ সৈতে মোদীৰ আলোকচিত্ৰ আৰু ভিডিঅ' ভাইৰেল হৈ আহিছে বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত। কিন্তু এইবাৰ মোদীয়ে তেওঁৰ উপহাৰৰ কূটনীতিৰ জৰিয়তে পূৰ্বৰ সকলো চৰ্চাক অতিক্ৰম কৰিবলৈ সক্ষম হয় আৰু গোলকীয় কূটনীতিৰ দিশত তেওঁ ব্যতিক্ৰমী কৌশলক পুনৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে এই ভ্ৰমণ কালতে মেলোনিক প্ৰধানমন্ত্ৰী মোদীয়ে আন এটা বিশেষ উপহাৰ আগবঢ়াইছে। সেয়া হৈছে অসমৰ আপুৰুগীয়া সম্পদ এৰীৰ এখন বিশেষ চাদৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোদীৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে অসমৰ পৰিচয় বিশ্বৰ বুকুত জিলিকাই তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীৰ এই পদক্ষেপ উল্লেখনীয় বুলি অভিহিত কৰি তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। ইয়াৰ পূৰ্বেও মোদীয়ে অসমৰ চাহ উপহাৰ দিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক। পুটিনৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত তেওঁক মোদীয়ে উপহাৰ হিচাপে দি পঠিয়াইছিল অসমৰ সুগন্ধি ব্লেক টি, কাশ্মীৰৰ চেফৰন, হস্তনিৰ্মিত ৰূপৰ ঘোঁৰা, ভাগৱত গীতাৰ ৰুছ সংস্কৰণ ইত্যাদি। পুটিনলৈ মোদীৰ এই উপহাৰেও সেই সময়ত বিশেষ চৰ্চা লাভ কৰিছিল। মন কৰিবলগীয়া যে দেশৰ বিভিন্ন প্ৰান্তত এনে কিছুমান সম্পদ আছে যিবোৰ সেই ঠাইখনৰ পৰিচয়ক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। এনেধৰণৰ সম্পদ বিচাৰি উলিয়াই বিদেশী ৰাষ্ট্ৰৰ অতিথিক উপহাৰ দিয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰাক অধিক উজ্জীৱিত কৰি তোলা বুলিও চৰ্চা হৈ আহিছে। ভাৰতত যোৱা বছৰ অনুষ্ঠিত G7 সন্মিলনৰ সময়ত ভাৰতলৈ অহা বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী আৰু গুৰুত্বপূৰ্ণ নেতাসকলক প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছুমান বিশেষ উপহাৰ প্ৰদান কৰিছিল। তাৰ ভিতৰত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নেকক বিহাৰৰ হস্তশিল্পৰ নিদৰ্শন, পিতলৰ বুদ্ধিবৃক্ষ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক তামিলনাডুৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন ডোক্ৰানন্দী ভাস্কৰ্য,
জাৰ্মান চেঞ্চেলৰ ফ্ৰেডৰিচ মেৰ্জক চেঞ্চটুনেৰে নিৰ্মিত কৰুণাকৰ চক্ৰ আদিৰ দৰে আপুৰুগীয়া উপহাৰ দিছিল। এনেধৰণৰ উপহাৰে সংশ্লিষ্ট দেশসমূহৰ সৈতে ভাৰতৰ সৌহাৰ্দ্য বৃদ্ধি কৰাই নহয়, দেশৰ সভ্যতা সংস্কৃতিক বিশ্বৰ বুকুলৈ আগুৱাই দিয়া বুলি ক'লে নিশ্চয় ভুল কোৱা নহ'ব। এনেধৰণৰ কূটনীতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বত এজন ব্যতিক্ৰমী ৰাষ্ট্ৰনেতা হিচাপে নিজকে উজ্বলাবলৈ সক্ষম হৈছে।